নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকক মই আদিত্য মুহিতেশ্বৰ সুভাষ দাসলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে প্ৰিয় দৰ্শক আপোনালোকৰ মাজলৈ আজি বাস্তুশাস্ত্ৰ এটা নতুন টপিক আগবঢ়াইছোঁ টপিকটো এইটোৱে যে বাস্তুশাস্ত্ৰ অনুসৰি আপোনালোকৰ ঘৰৰ বা দোকানৰ সন্মুখৰ ৰংটো কি হ'ব লগতে দোকান বা আপোনাৰ ঘৰখনৰ সন্মুখৰ টিংপাতৰ ৰংখন কি হ'ব লগতে আপোনাৰ ঘৰৰ বা দোকানৰ সন্মুখত যোনটো ভৰি মুচিবলৈ আপোনালোকে মেটখন পাৰি দিয়ে সেই মেটখনৰ ৰং কি হ'ব এই সবিশেষ আপোনালোকক আজি ভিডিঅ' মাধ্যমেৰে জনাবলৈ চেষ্টা কৰিম গতিকে প্ৰিয় দৰ্শক ভিডিঅ'টো শেষলৈকে চাব স্কিপ নকৰাকৈ যাতে ভিডিঅ'টোৰ মূল কথাখিনি আপোনালোকে বুজি পায় বিলম্ব নকৰাকৈ পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ মূল বিষয়লৈ যোৱাৰ আগতে যদি আপুনি চেনেলটো নতুনকৈ আছে চেনেলটো ছাবস্ক্ৰাইব কৰিব কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব বলক মূল বিষয়লৈ যাওঁ মূল বিষয়টো এইটোৱে যে ৰঙৰ ওপৰত আমাৰ জীৱনত বহুত প্ৰভাৱ পৰে লাগে দেখি জ্যোতিষশাস্ত্ৰমতেই হওক বাস্তুশাস্ত্ৰমতেই হওক লাগিলে অংকশাস্ত্ৰমতেই হওক ৰং আমাৰ জীৱনত উন্নতিও দিয়ে সুখো দিয়ে দুখো দিয়ে কাইজা পচাল দিয়ে এক্সিডেণ্ট দিব পাৰে আৰু ডিপ্ৰেশ্যন টেনশ্যন দিব পাৰে গতিকে এখন ঘৰৰ ৰঙৰ ওপৰত বহুতখিনি বাস্তুশাস্ত্ৰৰ নিৰ্ভৰ কৰে গতিকে আপোনাৰ সাপোজ ঘৰখনৰ কথা মই আজি টপিকটো কৈছোঁ যে আপোনাৰ ঘৰখনৰ বা দোকানখনৰ যোনফালে মুখ কৰি আছে কোনটো দিশে মুখ কৰি আছে কাৰণ আমাৰ বাস্তুশাস্ত্ৰত যে আমাৰ চাৰিটা দিশ আছে পূব পশ্চিম উত্তৰ দক্ষিণ তাৰো দিশ আছে সৰু সুৰা দিশ পূব দক্ষিণ কোণা আৰু মূল বিষয় হৈছে মই ক'বলৈ আমাৰ চাৰিটা দিশে আছে চাৰিটা দিশটো হৈছে প্ৰথমটো পূব দ্বিতীয়টো হৈছে দক্ষিণ পশ্চিম তৃতীয়টো আৰু চতুৰ্থটো হৈছে উত্তৰ আপোনাৰ ঘৰখন বিশেষকৈ কোনফালে আছে আপুনি কেনেকৈ পৰীক্ষা কৰিব প্ৰথমতে এইটো জানিব লাগিব আপোনাৰ ঘৰখন কোনমুখী বাস্তুশাস্ত্ৰই কৈছে যে ঘৰৰ মুখখন চাব হ'লে এইটো ফৰ্মুলা ইউজ কৰিব লাগিব আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় ঘৰৰ ভিতৰলৈ সোমাই যোৱাৰ কথা আপোনালোকৰ ঘৰখনৰ পৰা যেতিয়া বাহিৰলৈ ওলাই যায় তেতিয়া যোনটো দিশ পৰে সেইটোৱে হৈছে আপোনালোকৰ ঘৰখনৰ মুখখন সাপোজ আপোনালোকৰ ঘৰৰ পৰা ওলাই যাওঁতে পূব দিশে গৈছে আপোনাৰ ঘৰখন পূবমুখী আপোনালোকে ঘৰৰ পৰা ওলাই যাওঁতে পশ্চিম ফালে গৈছে কিন্তু পশ্চিমমুখী হ'ব কিন্তু আপোনালোকৰ ঘৰৰ ভিতৰলৈ সোমাওঁতে আপুনি পূব ফালে সোমাইছে এইটো আপোনালোকে নাভাবিব যে আপোনাৰ ঘৰখন পূবমুখী কাৰণ সোমোৱাটো বাস্তুশাস্ত্ৰ নাচায় আপোনাৰ প্ৰথমতে চাব যে আপোনাৰ ঘৰখনৰ পৰা দোকানখনৰ পৰা আপোনালোকে ওলাই যাওঁতে কি দিশ পৰিছে যোনটো দিশে হৈছে সেইটো মুখী আপোনাৰ ঘৰৰ বা দোকানখন হ'ব গতিকে প্ৰিয় দৰ্শকসকল আপোনালোকৰ ঘৰখন সাপোজ যদি পূবমুখী হয় বা দোকানখন যদি আপোনাৰ পূবমুখী হয় তেতিয়া আপোনালোকৰ সন্মুখৰ ৰংটো বা টিংপাতৰ ৰংখন বা ভৰি মচা মেটখনৰ ৰং কি কৰিব এই সকলোখিনি বহুত প্ৰভাৱিত কৰে আমাৰ জীৱনত কাৰণ আপোনাৰ যদি উল্টা কালাৰ পূবৰ কালাৰটো যদি আপোনাৰ পশ্চিমত দিয়ে পশ্চিমৰ কালাৰটো যদি পূবত দিয়ে দক্ষিণৰ কালাৰটো যদি উত্তৰ দিয়ে উত্তৰ কালাৰটো দক্ষিণ দিয়ে তেতিয়া বাস্তুশাস্ত্ৰৰ মতে দুখ হ'বলৈ আৰম্ভ হৈ যায় এখন দোকানতো বহুতখিনি বাস্তুশাস্ত্ৰৰ ৰঙৰ ক্ষেত্ৰতে প্ৰভাৱিত হৈ দোকান নষ্ট হৈ যায় গতিকে প্ৰিয় দৰ্শকসকল ভালকৈ কৈ যাওক শুনক বহুত ইম্পৰ্টেণ্ট কথা এইটো যোনটো বহুতেই নাজানে গতিকে আপোনালোকৰ প্ৰথমতে পূবৰ পৰা আপোনালোকৰ ঘৰখন যেতিয়া ওলাই যাওঁতে পূব দিশ পৰে তেতিয়া কি কৰিব তো পূব দিশৰ ঘৰত বাস্তুশাস্ত্ৰই কৈছে আপোনালোকৰ ঘৰৰ সন্মুখৰ ৰংটো গ্ৰীণ কালাৰ দিব সি পাতল গ্ৰীণো হ'ব পাৰে ডাৰ্ক গ্ৰীণো হ'ব পাৰে অলিভ গ্ৰীণো হ'ব পাৰে লাইট গ্ৰীণো হ'ব পাৰে পেৰট গ্ৰীণো হ'ব পাৰে গতিকে গ্ৰীণ দিব আপোনালোকৰ কম্পাউণ্ড ৱালত দিব পাৰে বোথ ছাইড অৰ্থাৎ বাহিৰে ভিতৰে ঘৰৰ সন্মুখ ছাইডটো গ্ৰীণ দিব আৰু লগতে ঘৰৰ টিংটো আপোনালোকে গ্ৰীণ কৰিব কাৰণ গ্ৰীণটো এয়াৰ এলিমেণ্ট আৰু পূব দিশটো বাস্তুশাস্ত্ৰত কৈছে বায়ু তত্ত্বৰ লগত জড়িত হৈ থকাৰ কাৰণে আমি সেউজীয়া তত্ত্ব আমি এড কৰিব লাগে অৰ্থাৎ জড়িত কৰিব লাগে আৰু আপোনালোকৰ ঘৰখনৰ যোনখন মেট হ'ব ভৰি মচি ঘৰলৈ সোমাই আহা বা আপোনালোকৰ দোকানখনত যদি মেট আছে গ্ৰাহক যেতিয়া আহে তাত ৰখে সেই মেটখনৰ ৰং যদি আপুনি সেউজীয়া কালাৰ কৰে ভুলতো যদি আপোনালোকে সেই মেটখনৰ ৰং যদি আপোনালোকে বগা কৰিলে বা আপোনালোকে চিলভাৰ কৰিলে বা আপোনালোকৰ গ্ৰে কৰিলে অৰ্থাৎ পশ্চিমৰ গোটেইকেইটা কালাৰ যদি পূবলৈ আহিল তেতিয়া বাস্তুশাস্ত্ৰমতে দুখ হ'বলৈ আৰম্ভ হৈ যায় আপোনালোকৰ যেতিয়া আছে ভালকৈ চাওক যেতিয়া আছে তাত ঠিক কৰক কাৰণ আপোনালোকে বহুত জেগাত দেখিছোঁ যে পূবমুখী দোকানবিলাকত বগা কালাৰ কৰি থৈ দিয়ে যাৰ ফলত কাষ্টমাৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম ভাল কাষ্টম চলি আছিল লাগতে দোকানখন বেয়া হৈ গ'ল ঘৰৰ ক্ষেত্ৰত তেনেকুৱা হয় মিছ আণ্ডাৰষ্টেণ্ডিং হয় সমাজৰ লগত গতিকে আপোনালোকে সেই বগাটো আঁতৰাই তাত গ্ৰীণ কালাৰ এড কৰি দিয়ক লগে লগে ৰিজাল্ট পাবলৈ আপোনালোকে আৰম্ভ কৰি দিব এইটো আছিল পূবমুখী ঘৰৰ বাস্তুশাস্ত্ৰৰ মতে ৰঙৰ তত্ত্ব ইয়াৰ পিছৰ দিশটো হ'ল আপোনালোকৰ ঘৰখন যদি দক্ষিণমুখী হয় আপোনালোকে যদি ঘৰৰ পৰা ওলাই যাওঁতে আপোনালোকে দক্ষিণ ফালে পায় আপোনালোকে ঘৰৰ পৰা যেতিয়া ওলাই গৈছে সন্মুখটো দক্ষিণ পায় তেতিয়া আপোনালোকৰ ঘৰখন দক্ষিণমুখী হ'ব বা আপোনালোকৰ দোকানেই হওক ঘৰে হওক দক্ষিণমুখী হ'ব দক্ষিণমুখী ঘৰত আপোনালোকৰ ফ্ৰণ্টৰ ৰংটো মানে সন্মুখৰ ৰংটো 3-4টামান ৰং দিব পাৰে প্ৰথমটো ফাৰ্ষ্ট আপোনাৰ মই ক'ম যে আপোনালোকে পিংক কালাৰ অৰ্থাৎ পিংক হালকা গোলাবী লাইট পিংক কালাৰটো দিব পাৰে দ্বিতীয়টো হৈছে আপোনাৰ অৰেঞ্জ কালাৰ দিব পাৰে আৰু তৃতীয়টো হৈছে অলপ পৰিমাণে কেতিয়াবা আপোনালোকে লাইট লেমন য়েল্লো অৰ্থাৎ পাতল হালধীয়া কালাৰটো আপোনালোকে দিব পাৰে এই তিনিটা কালাৰ বাহিৰে প্ৰায়ভাগ একদম ৰেডো দিব পাৰে ৰেডটো বৰ বেছি নিদিলে ভাল যদি পাৰে একদম লাইট ৰেড কালাৰটো দিব ডাৰ্ক ৰেডটো নিদিব ডাৰ্ক ৰেডটো কি হয় উগ্ৰতা বঢ়াই দিয়ে জীৱনত দক্ষিণ দিশটো যিহেতু মংগলৰ দিশ মংগলৰ ৰংটো ৰঙা সেইটো সকলোৱে জানে গতিকে আপোনালোকে যিমান পাৰে অৰেঞ্জ কালাৰ দিব দক্ষিণমুখী ঘৰ হওক দোকান হওক সন্মুখৰ ৰংটো অৰেঞ্জ দিব পিংক দিব ক্ৰীমো দিব পাৰে আৰু লাইট য়েল্লো কালাৰটো এড কৰিব পাৰে আৰু বা লাইট ৰেডটো দিব পাৰে ডাৰ্ক ৰেডটো নিদিব আৰু লগতে সেই ঘৰ বা দোকানলৈ সোমাই যোনটো আপোনালোকৰ মেটখন থাকিব মানে দোকানলৈ যেতিয়া গ্ৰাহকবিলাক বা ঘৰলৈ যেতিয়া আপোনালোকৰ মানে মেটখনৰ ভৰি দি ভিতৰলৈ সোমাব উত্তৰ চাইডে যেতিয়া সোমাব অৰ্থাৎ আপোনালোকৰ ঘৰখন দক্ষিণমুখী হ'লে যেতিয়া মানুহবিলাক সোমাই আহিব তেতিয়া সেই মেটখনৰ ৰঙো আপোনালোকৰ ৰেড পিংক কালাৰটো মেট নাপায় আপোনালোকে সকলোৱে জানে ৰেডটো আপোনালোকে কমন পাই যায় গতিকে ৰেড কালাৰ মেট আপোনালোকে দিব পাৰে লগতে তাত গ্ৰীণো এড কৰিব পাৰে গ্ৰীণ এড কৰিলে দক্ষিণমুখী ঘৰত কোনো ধৰণৰ প্ৰব্লেম নহয় কাৰণ পূবৰ লগত দক্ষিণৰ দিশটো কম্বিনেশ্যনটো গুড হয় অৰ্থাৎ এয়াৰ এলিমেণ্ট আৰু ফায়াৰ এলিমেণ্ট দুটা ভাল হয় লগতে আপোনালোকৰ ঘৰখনৰ
সন্মুখৰ টিংখনো যাতে আপোনালোকে ৰেড কালাৰ দিয়ে সেইটো পাহৰি নাযায় যেতিয়া তাত আকৌ ব্লু কালাৰ টিং হ'লে দিগদাৰ হৈ যাব কাৰণ উত্তৰ ছাইডটো আমি সকলোৱে জানো নীলা ৰংটো যেতিয়া আপোনালোকৰ দক্ষিণ ছাইডে আহি যায় তাত দক্ষিণ ছাইডে যেতিয়া আপোনালোকে দোকানতে বা ঘৰত যদি নীলা কালাৰ মেট পাই দিয়ে তেতিয়াই গণ্ডগোল হ'বলৈ আৰম্ভ হৈ যায় গতিকে পৰাপক্ষত এইখিনি প্ৰত্যেকখন ঘৰতে প্ৰত্যেকখন দোকানতে ভুল হয় এই কথাটো আপোনালোকে জনাটো বহুতেই দৰকাৰ গতিকে আপোনালোকে দক্ষিণমুখী ঘৰৰ ৰঙৰ তত্ত্বটো আপোনালোকে আগবাঢ়িলেও ভালকৈ চাওক শুনক বুজক আৰু তাক ফ'ল' কৰক তৃতীয়টো দিশটোৰ ক্ষেত্ৰত আমি আহিছোঁ তৃতীয় দিশটো হৈছে আপোনালোকৰ পশ্চিমমুখী ঘৰ আপোনালোকে যদি ঘৰৰ পৰা ওলাই যাতে দিশটো যদি পশ্চিম পৰে তেতিয়া সেই আপোনালোকৰ ঘৰখন পশ্চিমমুখী হ'ব পশ্চিমমুখী ঘৰত সন্মুখৰ ৰংটো সদায় 4-5টামান কালাৰ কৰিব পাৰে প্ৰথমটোৱে আপোনালোকে কৰিব পাৰে বগা দ্বিতীয়টো হৈছে ক্ৰীম তৃতীয়টো হৈছে আপোনাৰ লাইট য়েল্লো তাৰপিছত আপোনাৰ চতুৰ্থটো হৈছে গ্ৰে আৰু 5 নম্বৰটো হৈছে আপোনাৰ চিলভাৰ এইকেইটা কালাৰ আপুনি পশ্চিমমুখী ঘৰত কৰিব পাৰে আৰু পশ্চিমমুখী ঘৰৰ সদায় আপোনালোকৰ টিঙৰ ৰংটো বা দোকানৰ ৰংটো সদায় আপোনালোকৰ বগা হ'ব বগা মানে যোনটো নৰ্মাল যোনটো আমাৰ টিং হয় সেইটো হ'ব পাৰে আৰু লগতে আপুনি ব্লু কালাৰটো এড কৰিব পাৰে ভুলতো যদি আপোনালোকে গ্ৰীণ আৰু ৰেড কালাৰ টিং আপোনালোকে পশ্চিমমুখী ঘৰ বা দোকান শ্বপত ব্যৱহাৰ নকৰে আৰু লগতে পশ্চিমমুখী ঘৰ বা পশ্চিমমুখী দোকানৰ আপোনালোকৰ যোনখন তলত ভৰি মচা যোনখন মেট হ'ব সেই মেটখনৰ ৰঙো যেতিয়া আপোনালোকে মই যোনকেইটা ক'লোঁ আপোনালোকে য়েল্লো ক্ৰীম বগা লগতে চিলভাৰ গ্ৰে এইকেইটা ইউজ কৰিব ভুলতো যাতে আপুনি ৰেড কালাৰ মেট আৰু গ্ৰীণ কালাৰ মেট আপোনালোকে বিশেষকৈ গ্ৰীণ কালাৰ আৰু ৰেড কালাৰ ভুলতো এড কাৰণ মই অথনিয়ে কৈছিলোঁ যে পূবৰ কালাৰটো সেউজীয়া আৰু পশ্চিমৰ কালাৰটো বগা গতিকে পূবৰ কালাৰটো ভুলতো যাতে পশ্চিমমুখী ঘৰ বা দোকানলৈ আপোনালোকে উঠি নাহে অৰ্থাৎ গ্ৰীণ কালাৰটো যাতে আপোনালোকৰ সন্মুখলৈ উঠি নাহে গতিকে পশ্চিমমুখী ঘৰৰ আপোনালোকৰ সন্মুখৰ ৰংটো আপোনালোকে একেটা দিব আপোনাৰ সন্মুখৰ টিঙৰ ৰংটো আপোনালোকে নীলা দিব মেটৰ আপোনাৰ ৰং মই ক'লোৱে গোটেইখিনি বগা ক্ৰীম যি ইউজ কৰিব আৰু লগতে পশ্চিমমুখী ঘৰৰ কম্পাউণ্ড ৱালৰ ক্ষেত্ৰত আপোনালোকে গেটৰ ৰং হওক দুইটা চাইডে আপোনালোকে এই গোটেইকেইটা কালাৰ ইউজ কৰি আপোনালোকৰ সমস্যাবিলাক সমাধান কৰিব পাৰিব ইয়াৰ পিছৰ দিশটো আগবাঢ়িছোঁ সেইটো হৈছে উত্তৰ দিশ যোনটো চবচে লাষ্ট দিশ আমাৰ উত্তৰ দিশটো পানীৰ দিশ বুলিছে সকলোৱে আজিকালি পৰিচিত হৈছে বাস্তুশাস্ত্ৰ অনুসৰি গতিকে উত্তৰ দিশত আমি এটা কথাই জানো ঘৰৰ সন্মুখৰ ৰংটোৱেই হওক টিঙৰ ৰঙেই হওক মেটৰ ৰঙেই হওক অনলি ওৱান এটাই কালাৰ থাকিব সেইটো হৈছে পাতল নীলা ডাৰ্ক ব্লু দিব পাৰে কিন্তু সেইটো বেছিকৈ ইউজ নকৰিলে ভাল সদায় পাতল নীলা ইউজ কৰিব কেতিয়াবা আপোনালোকে স্পেচ এলিমেণ্টটো এড কৰিব পাৰে সেইটো হৈছে হোৱাইট কালাৰটো তাত আপোনালোকে এড কৰিব পাৰে তেতিয়াও কোনো ধৰণৰ ক্ষতি নকৰে মনত ৰাখক পূবমুখী উত্তৰমুখী ঘৰ কেনেকুৱা হ'ব আপুনি যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব যোনটো দিশ পৰে সেইটো হৈছে আপোনালোকৰ সাপোজ উত্তৰমুখী ঘৰ হ'ব গতিকে উত্তৰমুখী ঘৰত আমি কি এড কৰিব লাগিব সন্মুখৰ ৰং গ্ৰিলৰ ৰং কম্পাউণ্ড ৱালৰ ৰং আৰু লগত ঘৰৰ টিংপাতৰ ৰং আৰু ঘৰৰ মেটৰ ৰং আমি নীলা কালাৰটো জড়িত কৰিব লাগিব সেই দোকানেই হওক লাগিলে আমাৰ ঘৰে হওক গতিকে প্ৰিয় দৰ্শকসকল একেটা অতি মূল্যৱান কথা আপোনালোকক আজি আগবঢ়ালোঁ বহুতে বস্তুটো বুজি নাপায় বহুতে খেলিমেলি কৰে কাৰণ বহুতে বাস্তুশাস্ত্ৰ চাওঁতে প্ৰথমতে টিঙৰ কালাৰো ভুল হৈ যায় প্ৰত্যেকটো বস্তু বাস্তুসন্মত টিঙৰ কালাৰ ভুল যায় ভৰিত পৰা মেটখনৰ কালাৰ ভুল হয় ইমানলৈকে আমি চাব লাগে তেতিয়া আমাৰ বাস্তুশাস্ত্ৰ ধুনীয়া অৰ্থাৎ ভাল ৰিজাল্ট দিয়ে গতিকে প্ৰিয় দৰ্শক আজি আপোনালোকৰ মাধ্যমে গোটেইখিনি টপিক আগবঢ়ালোঁ কিবা যদি আপোনালোকৰ ডাউট হয় মোক ভিডিঅ' কমেণ্টত সুধিব মই আপোনালোকক এনচাৰ দিম আৰু কিবা ভুল হ'লে ক্ষমা কৰিব আজিলৈ ইমানেই নমস্কাৰ ধন্যবাদ